ভণ্টি ভণ্টি পানী এগিলাচ লৈ আছোন। মোৰ আজি অলপ অহাত দেৰি হ'ব পাৰে। মৃহান আহিলে তাক অলপ সময় ৰাখি থবি। হ'ব দাদা, তই চিন্তা কৰিব নালাগে। তেনেহ'লে মই যাওঁ। জন্দা 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 ঘৰত নাই নেকি? দাদা নাই ঘৰত, কামত গৈছে। পিছে আমাৰ কথাবোৰ দাদাক কেতিয়া ক'বা? নাই নাই দাদাক ক'ব নালাগে, ক'লেও তুমি ক'বা। ঐ, তোৰ কাম কৰাৰ ইচ্ছা আছেনে নাই? টকা কেইটালৈকে সময়মতে কামত অহা দেৰিকৈ। এতিয়া কেইটা বাজিছে গম পাইছেনে নাই? নহয় দাদা, ঘৰত অলপ কাম আছিল। তই তাৰমানে ঘৰত কাম কৰাৰ কাৰণে মোৰ পৰা দল মাৰল? নহয় মালিক, মোক ক্ষমা কৰি দিয়ক। যা দেৰি কৰিব নালাগে, চহৰৰ পৰা আলহী আহিব, সোনকালে কামত ধৰগৈ। ৰঞ্জিত আছানে ঘৰত? আছেও বাপা, আপুনি বোধহয় চহৰৰ পৰা আহিছে। জোন, এই গধূলি অজাক অকণমান আমাৰ গাঁওখন দেখাই লৈ আহিবিচোন। হ'ব মালিক, গাঁৱৰ ফালে ফুৰাই লৈ আহিম। আহোঁতে আমাৰ তাতো এপাক সোমাই লৈ আহিম। জোন বৰ সহজ সৰল ল'ৰা, সৰুৰে পৰা সি আমাৰ ঘৰতে কাম বন কৰে। তাৰ ঘৰত আন কোনো নাই, আছে মাত্ৰ এজনী ভনী। এটা কথা কি জান, তাৰ ভনীজনীক সি পঢ়াই শুনাই চহৰত বিয়া দিয়াৰ কাৰণে তাৰ এটা ডাঙৰ সপোন। কথাটো এতিয়া বুজি পাইছ? আমাৰ কামবোৰ বহুত সহজভাৱে সফল হ'ব। বাপা বাপা, ফুৰিবলৈ যাবানে? যাম দাদা। যা সোনকালে আহিবি আকৌ, ভাত কিন্তু ইয়াতে খাবি। ভণ্টি, কোন আহিছে চাইছো? চহৰৰ পৰা আলহী আহিছে। আহিছে দাদা। দাদা যাচোন যা ভণ্টি, আলহীৰ কাৰণে চাহ বনাই আনচোন। চাহ লওক দাদা। থেংক ইউ।
তেনেহ'লে দাদা এতিয়া উঠো। অঁ যাওঁ বাপা, পিছত আকৌ আহিবা। হ'ব। অঁ নিশ্চয় নিশ্চয় হৈ যাব, অতি সোনকালে হ'ব হ'ব। ঠিক আছে ঠিক আছে, থেংক ইউ থেংক ইউ থেংক ইউ, বাই। জোন জোন, শুনচোন ইফালে আহ। গৈছোঁ মালিক। মোক মাতিছে মালিক। অঁ মাতিছোঁ, বহ। আৰে ইয়াত তই ইয়াতে বহ। তই আজিৰ পৰা আমাৰ কাম কৰা মানুহ নহয়তো, তই হৈছে আমাৰ ফেমিলিৰ সদস্য, গতিকে ইয়াতে বহ। ঐ তোৰ কাৰণে এটা ভাল খবৰ আছে, বুজিছ? অজয় দেউতাক ডাঙৰ অফিচাৰ আৰু অজয় বেংকত চাকৰি কৰে। তোৰ ভনীক সি বিয়া পাতিব খোজে, গতিকে এই বিষয়ত তই কি ভাব? কি ধেমালি কৰিছে নেকি মালিক? আৰে ধেমালি নহয়, সঁচা কৈছে তোৰ মালিকে। যা যা, তই আজি কাম কৰিব নালাগে। এই ভাল খবৰটো তোৰ ভনীয়েৰক দে গৈ। হ'ব মালিক, তেনেহ'লে মই যাওঁ নেকি? অঁ তই এতিয়া যা, সোনকাল যা। এই ভাল খবৰটো তোৰ ভনীয়েৰক দে গৈ। অ' ৰিয়া, দাদা নাই নেকি ঘৰত? নাই দাদা নাই। বহ। দাদা নহয় যদি ঠিকে আছে, আজি দাদাক যেনেকৈ কি নহওক আমাৰ ভালপোৱা কথাটো ক'বই লাগিব। মই কিন্তু নকওঁ দেই ভাই, তয়ে ক'ব লাগিব। হ'ব দে, চিন্তা কৰিব নালাগে, ময়ে ক'ম কথাটো। ভাল পাইছোঁ যেতিয়া সাহসটো অলপ কৰিবই লাগিব। ভণ্টি, অ ভণ্টি, কি হ'ল দাদা, ইমান উজাটো আহিছ যে? এটা তোৰ কাৰণে ভাল খবৰ আছে। আমাৰো এটা ভাল খবৰ আছে। তহঁতৰটো পিছত কবি, আগে মোৰটো শুনি ল। মোৰ যে ইমান ডাঙৰ সপোন এটা দিঠকত পৰিণত হ'ল। আৰে দাদা ক না, কি ভাল খবৰ? আমাৰ ৰিয়াৰ বিয়া ঠিক হৈ গ'ল। ৰিহানা, তই কিন্তু নাচিব লাগিব দেই। আৰু ৰিয়া, ল'ৰাজনে বোলে বেংকত চাকৰি কৰে, দেউতাকে ডাঙৰ অফিচাৰ, তই ৰাণীৰ দৰে ৰাজ কৰিব পাৰিবি। বিয়া বোলে কিবা গুৱাহাটীত বিবাহ ভৱন আছে, তাত পাতিব। বহুত নাচিব গাব। আৰে ৰিহান, তোৰ কি হ'ল? নাচিব লাগিব, গাব লাগিব। হ'ব দাদা, মই নাচিম, মই গাম, আমাৰ ৰিয়াৰ বিয়া। ঐ তহঁতে থাক, মই খবৰটো সকলোকে দি আহোঁ। ৰিহান, এতিয়া কি হ'ব? আৰে হ'ব লগা কিটো আছে, এতিয়া তোমাৰ বিয়া হ'ব, সকলো দাদাৰ মতে হ'ব। কিন্তু আমাৰ আশাবোৰ, আমাৰ সপোনবোৰ সপোন হৈয়ে থাকিব নেকি? আমাৰ সপোনবোৰ সপোন হৈয়ে থাকিবলৈ দে। তেনেহ'লে আমি পলাই যাওঁ দিয়া। নাই নাই, সেইবোৰ একো হ'ব নোৱাৰে। আমি পলাই গ'লে দাদাৰ কি হ'ব? দাদাৰ অন্তৰত বহুত দুখ পাব। হ'ব দে, পিছত কিন্তু তই মোক ভুল নবুজিবি। হ'ব দে, নুবুজো তোক ভুল নুবুজো। দাদা ঘৰতে আছে, পিছে কিবা চিন্তা কৰি আছে নেকি? নাই নাই, চিন্তা কৰা নাই, বহ। ভনীজনী যাবৰ আজি 25 দিনেই হ'ল, তাই ফোন এটাও কৰা নাই। কিবা বিপদেই হ'ল নেকি? নাই নাই দাদা, আপুনিও যে কি কথাবোৰ ভাবি থাকে নহয়। আজি আপোনাৰ ইমান ডাঙৰ সপোন এটা আজি দিঠকত পৰিণত হ'ল, এইবিলাক কথা আপুনি ভাবি নাথাকিবচোন। হ'লেও ৰিহান, ভনীজয়ে এটা ফোন নম্বৰ দিছিল, ফোন মাৰিছিলোঁ, ফোনটো লগা নাই। নহ'লে দাদা আপুনি আৰু ময়ে গৈ গুৱাহাটীলৈ ৰিয়াৰ খবৰটোকে লৈ আহোঁ নেকি? অঁ ময়ো তাকেই ভাবিছোঁ। ঐ ৰিহান, নহ'লে কালি ৰাতিপুৱা আমি সোনকালে গুৱাহাটীত যাম, তই সোনকালে আহিবি হা? হ'ব দাদা, কালি ৰাতিপুৱা মই 7 বজাতে ওলাই আহিম, আমি দুয়ো গৈ থাকিম। ঠিক আছে দে, সোনকালে আহিবি। এইটো ঘৰ তোমাৰ নেকি? ইমান ডাঙৰ ঘৰ, ইয়াত দেখোন বহুত কেইটা ৰুম আছে। আৰে এইটো ঘৰ মোৰ নহয়, অকল তোমাৰহে। কি? আজি 1 মাহে হ'ল, মোৰ বিয়া কেতিয়া হ'ব? কোন আনিছে মোক? বিয়া? মোৰ আচল বিয়া হ'ব আজি। কালিয়া, ঐ কালিয়া। কোন? অজয় দেখোন।
কালিয়া সিদিনা যে কৈছিলো ছোৱালী এইজনীয়ে টকা কিন্তু 5 লাখে লাগিব। আরে হ'ব হ'ব চিন্তা কৰিব নালাগে টকা 5 লাখ টকাই দিম। অজয় তহঁতে কি টকাৰ কথা কৈছ মই ধৰিব পৰা নাই। আরে ই কি কব কাৰণ ই এটা বলিৰ কথা ই যিমান মাতিলৈ নামাতে কাৰণ ইয়াক আমি পুহি থৈছো। অজয় তই কোন আমাৰ তো কিয় তোৰ কি হৈছে মোক কেতিয়া বিয়া কৰাবি আৰু বলি কথা মানে কি? আরে বলিৰ কথা মানে সি যিমান টকা বিচাৰে তাক দিও আৰু আমি যি কৰিব দিও সি তাকেই কৰে। মানে কি বুজাব বিচাৰিছা? আৰে বুজাব বিচাৰিছো যে তোক বিয়াৰ নাটক কৰি তোক বিক্ৰী কৰিব আনিছো। কি কি ভুল কৰিছিলো মই যাৰ বাবে তহঁতে মোক বিক্ৰী কৰিবলৈ লৈছ? আরে বিজনেস টকাৰ বিজনেস। কি তহঁতে টকাৰ কাৰণে মোক বিক্ৰী কৰিবলৈ লৈছ? মোক যাবলৈ দে মই দাদাৰ ওচৰলৈ যাম। আরে অকল তোকে না তোৰ দৰে ইয়াত বহুত ৰাখি থৈছো। নাই নাই প্লিজ মোক এনেকুৱা নকৰিবা মোক দাদাৰ ওচৰলৈ যাব দিয়া মই দাদাৰ ওচৰলৈ যাম। আরে ইমান টকা খৰচ কৰি তোক যাবলৈ দিম আরে চা নাই এই। অজয় ৰখ তই মই টকা লৈ আহিছো। অজয় টকা লবা। নাই নাই টকা নল'ব মই ইমান সহজ কৰোঁ ছোৱালী মোৰ লগত ইমান অন্যায় নকৰিব প্লিজ মোক যাবলৈ দিয়ক। আরে তহঁতে কি চাইছ লৈ যা নাই। মোক বিচাৰি এদিন মোৰ দাদা নিশ্চয় আহিব। দাদা নিবাৰ কৰিব। দাদা এই অজয় নামৰ ল'ৰাটোক চিনি পাই নেকি? এই লগত এজন বয়সীয়াল মানুহ থাকে নাম কিবা ৰঞ্জিত চৌধুৰী বোলে। 1 কিলোমিটাৰ গৈয়ে এটা গলি আছে পশ্চিম ফালে সেইপিনে গেলিয়ে পাব। অ হেল্ল' অ পইচাটো মই দি পঠাইছো 5 লাখ টকাই দিছো। ঠিক আছে অ হ'ব বাৰু দে। অজয় ৰঞ্জিত দাই তোমাক যাব দিছে তাৰ এটা দিছে তুমি সোনকালে যোৱা। ঠিক আছে ইয়াত কোনোবা আছে নেকি? কোন কাক বিচাৰিছে? অজয় নামৰ ল'ৰাজনক চিনি পাই নেকি? কিয়? নাই মানে মোৰ ভনীজনীক বিয়া কৰাম বুলি চহৰলৈ লৈ আহিছিল। নাই নাই চিনি নাপাওঁ। কি হ'ল তোৰ? অজয় ক'ত? দাদা ইহঁতে মোক ইয়াত বিয়া কৰাবলৈ আনি বিক্ৰী কৰিছে। কি? ঐ বিহান ইহঁতে ফালি দিলে। তোৰ যদি বাচিবৰ ইচ্ছা আছে অজয় আৰু ৰঞ্জিতক ফোন কৰি ইয়ালৈ মাত। ওচৰতে আছা যদি জলদি আহ মই মৰিলো। ঐ ইয়াক একেলগে সিহঁত দুটা নহালৈকে একদম কৰি দে। আরে কি হল তোর কালিয়া তোর হয়েছে কি তোর হয়েছে কি তো কোনে করেছে এনেকুৱা তাকো মই চাই লম বাপেকে। আরে তোর বন্ধু শেষ করেছে তোকে খাম মই। আৰু তই গাঁৱৰ ছোৱালী বিয়া পাত ন এবাৰ গাঁৱৰ ল'ৰাৰ হাতৰ জোৰো চাই ল না। দাদা দাদা ইয়াক
বহুতো ছোৱালী মোৰ দৰে বন্দী হৈ আছে আৰে তোক যেতিয়া বন্দিৰ পৰা মুকলি কৰিছো ইহঁতকো বন্দিৰ পৰা মুকলি কৰি লৈ যাম বল দাদা বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকৰ তেনেহ'লে ছাবস্ক্ৰাইবটো মাৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ঘণ্টাটো বজাই দিব আৰু আমাৰ নলবাৰী আছাম ইউটিউব চেনেলটোৰ এইটো নতুন সদস্য জন আহমেদ এওঁৱে গোটেই স্ক্ৰিপ্টটো লিখিছে আৰু আমাক যথেষ্টখিনি সহায় কৰিছে আৰু আজিৰ পৰা আমাৰ লগতে থাকিব থেংক ইউ